এইবার আমার বকলগুড়ি গ্রহরাজ শ্রী শ্রী শনি মন্দিৰৰ যি অষ্টম বাৰ্ষিক শ্ৰী শ্ৰী শনি মহামেলা ও নৱগ্ৰহ মহাযজ্ঞ অহা আঘোণ মাহৰ 28 তাৰিখৰ পৰা 2 পুহ আৰু ইংৰাজী 14, 15, 16, 17 আৰু 18 ডিচেম্বৰ এই 5 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি অনুষ্ঠিত কৰিব বিচাৰিছোঁ। তো প্ৰতি বছৰে খুব ধুমধামেৰে আমাৰ ইয়াতে নৱগ্ৰহ মহাযজ্ঞ আৰু শনি মহামেলা অনুষ্ঠিত হৈ আহিছে। তো এইবাৰো আমি অলপ ব্যতিক্ৰম হিচাপত কৰিব বিচাৰিছোঁ। আমি এইবাৰৰ মহামেলাৰ বিশেষ আকৰ্ষণ হিচাপে ৰাখিছোঁ অসমৰ এজন প্ৰখ্যাত যোগাচাৰ্য মাননীয় যোগাচাৰ্য সুভাষিষ মহোদয়ে ইয়াতে এদিনীয়া কাৰ্যসূচীৰে বিনামূলীয়া যোগ প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত আমি কৰিম, তেখেতক মাতিছোঁ। আৰু আমাৰ অসমৰ দৰং জিলাৰ মানে পাঠিকা জনপ্ৰিয় নাগাৰা নামৰ পাঠিকা প্ৰিয়ংকা শইকীয়াই ইয়াতে নাগাৰা নাম পৰিৱেশন কৰিব। আৰু আমাৰ সুদূৰ পশ্চিমবংগৰ পৰা শিখা পাল আৰু অসমৰ মায়াঙৰ পৰা মাননীয় জগদীশ সৰকাৰ বাউল, এই দুইজনে 2 দিন ইয়াতে বাউল সংগীত পৰিৱেশন কৰিব। আৰু বিভিন্ন ধৰণৰ গীত মাত আছে, গায়কো থাকিব আৰু স্থানীয় শিল্পীৰ দ্বাৰা নৃত্য গীত পৰিৱেশন হ'ব। তো আমি সকলো ধৰ্মপ্ৰাণ ৰাইজক এই অনুষ্ঠানত উপস্থিত থাকিবলৈ আমাৰ কমিটিৰ তৰফৰ পৰা আমি সাদৰে আমন্ত্ৰণ জনাইছোঁ। আশা কৰিছোঁ শনি মহাৰাজৰ কৃপাত সকলোৰে মংগল হ'ব আৰু সকলোৱে সকলো ধৰণৰ সহায় সহযোগিতা কামনা কৰিব। আৰু আমাৰ এই অনুষ্ঠানত বিশিষ্ট ব্যক্তিসকলক আমন্ত্ৰণ জনাইছোঁ। অসমৰ ৰাজ্যিক বিজেপি সভাপতি মাননীয় ভৱেশ কলিতা, তাৰপিছত অসমৰ বিধানসভাৰ অধ্যক্ষ মাননীয় বিশ্বজিৎ দৈমাৰী, আমাৰ স্থানীয় EM মাননীয় ৰণেন্দ্ৰ নাৰ্জাৰী, প্ৰাক্তন EM মাননীয় গণেশ কছাৰী ছাৰ আৰু ৰবীনবালা বিশ্বাস প্ৰাক্তন MCLA, প্ৰাক্তন EM জগদীশ সৰকাৰ আৰু বিভিন্ন স্কুলৰ মাননীয় শিক্ষাগুৰুসকল থাকিব। আৰু আমাৰ ওদালগুৰি সমষ্টিৰ লুমচা দৈমাৰী ছাৰো উপস্থিত থাকিব। তো সকলোৰে সহায় সহযোগিতা আৰু উপস্থিতিত আমাৰ এই অনুষ্ঠানটি আমি আশা কৰিছোঁ খুব সুন্দৰভাৱে আমি সুকলমে পৰিচালিত কৰিব পাৰিম, এইখিনি আশা কৰিছোঁ। সদায় ৰাইজক আমি সহায় সহযোগৰ লগতে যাতে আহি আমাৰ এই অনুষ্ঠানটো সাফল্যমণ্ডিত কৰে, সেইটো আমি উদযাপন সমিতিৰ তৰফৰ পৰা কামনা কৰিছোঁ। মোৰ এই চাইনবোৰ্ডটো উঠাই দিয়ক। প্রথম 2 বছর যে যারা বরগুন নেলে পানি পানি হয়ে